হেল্ল' হাই নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে? সকলো ভালনে? নিশ্চয় সকলো ভালে চাগে, মোৰো ভাল। আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া লৈ আহিছোঁ আপোনালোকলৈ একদম মানে ধামাকা নহয় আৰু ভিডিঅ'টো চাব আৰু সকলোৱে ভালে আছে ভিডিঅ'টো। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। প্ৰথমতে মই এতিয়া এই কেৰেলাৰ লটাৰী বুলি কয় যে সেইটো এটা দেখাম দেই আপোনালোক, কেনেকুৱা হয় কি কথা চাব। চাওক, এইবোৰ কেৰেলাত এনেকুৱা লটাৰী টিকেট পায়। কাইলৈ কাৰণে লোৱা হৈছে। কাইলৈ কেই তাৰিখ? 7 তাৰিখ 10 মাহ 2012 চন। প্ৰথম পুৰস্কাৰ আছে তোমাৰ 70 লাখ, এইটো 70 লাখ। ছেকেণ্ড আছে এইটো 10 লাখ। তাৰপিছত আছে থাৰ্ড আছে 5,000, 1,000, এইফালে 500 আৰু 100 টকা। প্ৰথম ছেকেণ্ড প্ৰাইজ 40 নহয় 70 লাখ। প্ৰথম পুৰস্কাৰ 70 লাখ। এইটো কেৰেলা লটাৰী। এইবোৰ যদি এদিনত এটা মানুহ মানে কেৰেলাত 70 লাখকৈ ধনী হয়, এদিনত এটা নহয় এটা পাব। কেৰেলা লটাৰী বুলি গুগলত চাৰ্চ কৰিলে আপোনালোকে ৰিজাল্টটো পাই যাব। ডেটটো লিখি দিলে হৈ গ'ল। এনেকুৱাকৈ মানুহবিলাকে টিকেট লৈ লৈ বহুতে ধনী হৈছে। মই লৈছোঁ কেইটামান, এটা টিকেট 40 টকা। এইকেইটা লৈছোঁ, কাইলৈ ফুটে নে নুফুটে। ৰাতি সপোনত বগা হাতী এটা দেখিলোঁ। এনেকুৱা আৰু এই লাষ্টৰ সংখ্যাকেইটা যদি মিলে নহয় তেতিয়া 5,000 টকা পায় মানে। আৰু গোটেই নম্বৰখিনি যদি মিলে 70 লাখ টকা পাব। NP0307975 যদি মিলি যায় তেতিয়া 70 লাখ টকা এইটো পাই যাব মানে। 70 লাখ। এয়া মাছ ফ্ৰাই কৰিব লৈছোঁ। আইলা মাছ, ৰং জলকীয়া, জালুক, হালধি এইবিলাক সানি মেলি এতিয়া কেৰাহীত দি দিম। তেল দিয়া হৈছে। নৰসিংহ পাত দিব লাগিব। তেতিয়া নৰসিংহ পাত দেখি পাইছে, এনেকৈ ঠাৰিয়ে চাৰিয়ে দি দিব লাগিব। এনেকৈ দিয়াৰ পিছত এনেকৈ মাছটো দি দিব লাগিব। অলপমান দিয়াৰ পিছত হ'ব আৰু বিৰাট ধুনীয়া গোন্ধাই এনেকৈ দেখাব লাগিব। নৰসিংহ পাতটোৱে গোন্ধটো দিছে। এডোখৰ খাই চাওঁ কেনেকুৱা লাগে। বিৰাট ধুনীয়া টেষ্ট হৈছে। নৰসিংহ পাতটো এনেকৈ দি খাই চাবচোন। যেন যিকোনো মাছতে দিব পাৰে আপোনালোকে, যেন ধুনীয়া গোন্ধ এটা ওলায়। ভাল হৈছে। ভাত এই খাব লৈছে। মই মাছৰ লগত খাম, এটি মাংসৰ লগত খায়। আমাৰ ৰুমত কেইটামান মাছ খায়, কেইটামান মাংস খায়। দুটা মানে মাছ নাখায়, দুটা মানে মাংস। এইটো এটা মাছ নাখায়। কেনেকুৱা লাগিছে মাছ খাই? মাংস খাই কেনেকুৱা লাগিছে? হে ঠিকে আছে। কি মাংস বনালি? ব্ৰইলাৰ? গাহৰি আনিম লৈছোঁ, নাপালোঁ। আজিনো ক'ত গাহৰি পাবি ন? দেওবাৰহে গাহৰি পাবি আৰু। মই খাই লওঁ আৰু। আজি কেঁচা চব্জি একো নাই যে, কাইলৈ কি বনাবি হয়? কেৰেলাত কেঁচা চব্জি যিহে দাম। ভাত খাই দিওঁ। এইফালে মাছ, এইফালে নৰসিংহ পাত, আমৰ আচাৰ, এইখিনি হৈছে টেঙা আচাৰ, দাইল আৰু ভাতবিলাক চাওকচোন কিমান ডাঙৰ ডাঙৰ। এই কেৰেলা ভাতবিলাক দেখিছে? অসমৰ চাউলৰ 3টা চাউলৰ ভাত হ'ব মানে, ইমান ডাঙৰ ডাঙৰ ইয়াত। এনেকৈ মই খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক হা। এতিয়া ভাত পানী খাই হৈ গ'ল। এতিয়া ধুনীয়াকৈ মানে খাই দিলোঁ আৰু। কাইলৈ যদি 3:30 বজাত ৰিজাল্ট দিয়ে মানে লটাৰী টিকেটকেইটা যে আপোনালোকক দেখাম মানে ফুটিলে নে নাই ফুটা। মোৰ বাৰু মনে যোৱা নাই ফুটিব বুলি। যদি ফুটে আপোনালোকক দেখাম আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যিসকল নতুনকৈ মোৰ চেনেলটো চাই আছে সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আজিলৈ বাই বাই, টাটা, গুড নাইট।